হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিনো দিনটোত কি কৰোঁ মই তাকে দেখুৱাম। এতিয়া মই কাপোৰ মেলিব আহিছোঁ। কাপোৰখিনি মেলি লওঁ, তাৰপিছত দেখুৱাইছোঁ কি কৰোঁ। কাপোৰ মেলা হৈ গ'ল। এয়া কাপোৰ টিংপাতত পাৰি দিছোঁ। সোনকাল শুকাই টিংপাতত পাৰি দিলে। এইফালে দিছোঁ, গুড়া ৰ'দত মেলি দিছোঁ। এয়া ইফালে এটা ৰুম। এয়া সৰু মাছ ৰাখিলে। ইয়াৰে কি বনাই মায়ে দেখুৱাম বাৰু। চাহ বনাব লৈছোঁ। এয়া Đây à. Đây. có cái rau cả hả? Sa sùn. Đây à. Ya. Azam ku zam ah. Oh, đây. মাছৰ খাৰ বনাম। ভাত ৰেডি হৈ গ'ল। আজি আছে মাংস এয়াও বনালে, মই বনোৱা নাই। এয়া মাছৰ খাৰ আৰু এয়া চালাড। আজি চিম্পুল। মা আৰু দেউতা ঘৰত নাই, খানা আছে, খানা খাব গৈছে, সেইকাৰণে আজি চিম্পুল। এনেকৈ খাম আমি দুইটাই। আহা ভাত খাব বহা। মাংসৰ কালাৰটো ধুনীয়া আহিছে, কিন্তু একদম টেষ্টি হৈছে যেন পাইছোঁ। এইটো লৈ থাক। মই মাংস খাই চাওঁ কেনেকুৱা হৈছে। মাংস লৈ লওঁ। আগতে জোলখিনি অকণমান লৈ লওঁ। তুমিয়ে বনাইছা, টেষ্টি হৈছে। বঢ়িয়া। এক পিচ আলু লওঁ। আগতে জোলখিনিৰে খাই লওঁ। মাছৰ খাৰটো তুমি নোখোৱা, মজা। সেইকাৰণে অলপে বনাইছোঁ। বঢ়িয়া। ভাত খোৱা হ'ল। এতিয়া আমাৰ চুনুৰ তাৰ বইল চিকেন। চুনু বেটা খা। এয়া আমাৰ ঘৰৰ লেচেৰা। এয়া মায়ে লেচেৰা ছিঙি আছে।
এইফালৰ পৰা কাটলা এনে এনেকৈ গাছ কাটলাই দেখাছোঁ সেইটো চাইডৰ পে দীঘল দীঘল হৈছে। gato. এয়া ঘৰৰ লেচেৰা ছিঙিলোঁ। ইমানখিনি লেচেৰা, কি দীঘল দীঘল লেচেৰা চাওকচোন। ঘৰৰ বস্তু ছিঙিয়ে ভাল লাগে। এইকেইটা কি জলকীয়া? এইকেইটা খুদ জলকীয়া। কি জলকীয়া? অঁ, খুদা এটাও দিব বা আছে। ভাল লাগিব আমাৰ ন। মাছ পাতিয়া এইখিনি আদাৰ পাত, ইয়াতে মাছ দিব পাতত। কিমান সময় ৰাখিব? আধা ঘণ্টা। আচ্ছা, এতিয়া আমি কেক বনাম, পিঠাগুড়িৰ কেক। চেনি একাপ দিছোঁ। ৰিফাইন দিম, ফুল এক কাপ নিদিওঁ, আধা কাপ। কণী দিম 2টা। আৰু গাখীৰ দিম আধা কাপ। এইখিনি আগতে মিহলাই ল'ম। চেনিটো মিক্সিত মাৰিও দিব পাৰে। ইয়াত আমি ময়দা নিদিওঁ, চাউলৰ গুড়ি দিছোঁ 1 কাপ। আৰু লাগিব নেকি?
আৰু লাগছিল আৰু আধা কাপ দিলোঁ, 1.5 কাপ দিলোঁ। ইলাইচিৰ গুড়ি ৰাখিছিলোঁ, এই ইলাইচিৰ গুড়িখিনিও দি দিলোঁ। গোটেইখিনি ভালকৈ মিক্স হ'ব লাগিব। ইয়াত অকণমান দিব লাগিব বেকিং পাউডাৰ, কিমান দিলে? 1 চামুচ। 1 চামুচ। বাচনটোত তেল লগাই লৈছোঁ, ৰিফাইন। ইয়াৰ জোখত কাগজ কাটি লৈছিলোঁ, এনেকৈ পাৰি দিছোঁ তাক। এইখিনি আমাৰ ফেটা হৈ গৈছে। এইখিনি আমি ইয়াতে ঢালি দিম। কুকাৰৰ ভিতৰত বালি আছে, আৰু এইফালে মাছ ভাজি আছে। এইখিনি কি হ'ব? এইখিনি ভেদাইলতা নেকি? ভেদাইলতা, আদাৰ পাত, তাৰপিছত নৰসিংহ পাত, ধনিয়া চব মিক্স কৰি পিচিছোঁ। তাৰপিছত জোল হ'ব এইখিনি। অকণমান জোল হ'ব, থুপথুপীয়া জোল। আচ্ছা। আৰু এইখিনি আছে মাছ ভাজিবলৈ আছে। পিছে কুকাৰটো ইগন'ৰ কৰিব, এইটো কেক বনাওঁতে কুকাৰটো বেয়া হৈ গৈছে। নহ'লে ভাজিব লেতেৰা। এয়া মোৰ কেক ৰেডি হৈ গ'ল। ইমান ধুনীয়া আছে কেকটো, পিঠাগুড়িৰ কেক। এয়া আমাৰ মাছ পিটিকাখিনি ৰেডি হ'ল। এয়া ভাজা মাছ, তাৰ পৰা লেচেৰা ভাজি, এয়া নৰসিংহ জোল, মাছ দিছে। তাৰ পৰা এয়া লাৰুটো হ'ল সৰু মাছ পিটিকা, পাতত দিছিলে। এয়া ৰাতিৰ সাজ আৰু আমাৰ। দিনটোত কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখুৱালোঁ। এইমাত্ৰ গা পা ধুই আজৰি হ'লোঁ, এতিয়া শুম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব।
আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।